সো মোৰ বস্তুকেইটা এক্সপায়াৰি হোৱাৰ আগতে ভাবিছোঁ কিবা এটা বনাওঁ। সো মোৰ 120 বছৰীয়া কেৰাহীটোত মই দি দিছোঁ ঘিউ। অকণমান গৰম হোৱাৰ পিছত তাতে দি দিছোঁ মোৰ এক্সপায়াৰি হ'বলগীয়া চুজি। আপোনালোকে আপোনাৰ পৰিমাণ মতে দিব। তাতে দি দিছোঁ মাৰ পৰা চুৰি কৰি অনা অকণমান কাজু। কাজু ইয়াতে মই অকণমান সৰু সৰু গ্ৰেট কৰি পেলাই দিছোঁ, আপোনালোকে মেছ কৰিও দিব পাৰে। তাতে দি দিছোঁ মই ফ্লেভাৰ এনহেঞ্চ কৰিবলৈ অকণমান ইলাইচিটো অকণমান গ্ৰেট কৰি পেলাই দিব। তাৰপিছত চুজি ভাজি পেলাই আমি গ্ৰেট কৰি ৰখা নাৰিকলৰ ওপৰতে চুজিখিনি ৰাখি দিম। তাৰপিছত সেই পুৰণা কেৰাহীটোতে মই পানী দি দিছোঁ অকণমান। পানী আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি চেনি দিব। মই চেনি বেছি খাওঁ কাৰণে মই বেছি দিছোঁ। চ' ইয়াতে চেনি দি পেলাই আপুনি পানী আৰু চেনি মিক্স হ'বলৈ দিব ভালকৈ। তাৰপিছত এইটো এটা গল্ডেন কালাৰো হৈ যাব। যেতিয়া গল্ডেন কালাৰ হৈ যাব চেনি আৰু পানী মিক্স হৈ পেলাই, তেতিয়া অকণমান ষ্টিকিনেছটো আহিব। যেতিয়া সেই ষ্টিকিনেছটো আহিব, টাৰ হৈ যাব, তেতিয়া আপোনাৰ মিক্স কৰি ৰখা চুজি আৰু নাৰিকলৰ গুড়ি আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত এইটো ভালকৈ মিক্স কৰিব, ভাজিব অকণমান সময়। যেতিয়া এইটো বাইণ্ডিং হ'বলৈ ষ্টাৰ্ট কৰিব, তেতিয়া তলত নামি আনি হাতটো ঠাণ্ডা পানীত তিয়াই পেলাই আপোনালোকে এনেকৈ লাৰুৰ শ্বেপ দিব। আৰু এইটো হ'ল নাৰিকলৰ লাৰু, আমি এনেকৈ খাওঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দি ভিডিঅ'।